এয়া হৈছে আমাৰ নাৰিকলী মন্দিৰ, দৰং জিলাত অৱস্থিত। এইফালেৰে আমি গুৱাহাটীৰ ফালে গ'লেই আমি এবাৰ ইয়াতে সোমাই যাওঁৱেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেললৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ গুৱাহাটী এয়াৰপৰ্টলৈকে। আমি যাব ওলাইছোঁ অসমৰ বাহিৰলৈকে, মানে এঠাইত ফুৰিবলৈ যাব ওলাইছোঁ। কিন্তু ক'ত যাম, কেনেকৈ যাম, কেতিয়া যাওঁ সেইটো আপোনালোকক পিছত কৈ আছোঁ। মাত্ৰ আমি ঘৰৰ পৰা ওলাইছোঁ ঠিক 12:10 আৰু এতিয়া আমি ৰাস্তাতে আছোঁ। গৈ পাওঁতে আমাৰ ধৰক 1.5 ঘণ্টামান লাগিব আৰু তাতে যিখিনি ফৰ্মেলিটিজ আছে এয়াৰপৰ্টত সেইখিনি কৰিব লাগিব। এইখিনি আহি পাইছোঁ আমি চাংচাৰি আৰু আছে সময় গুৱাহাটী পাব। বতৰটো ঠিক ইমান এটা ভাল নহয় আৰু আমি এয়াৰপৰ্টত প্ৰৱেশ কৰিলোঁ আৰু আমি দুইজনে। ড্ৰাইভাৰ দাদাজন ঘূৰি গ'ল আমাক থৈ, আৰু আমাৰ লাগেজবোৰ এতিয়া হেৰি কৰি আছে, নম্বৰ টেগবিলাক দি আছে কাৰণ বেলেগকৈ যাব লাগেজবিলাকত। নাই, মই ভিডিঅ' কৰিছোঁ। দাদাজন হৈছে মোৰ মামাৰ ল'ৰা, সি এয়াৰপৰ্টতে কাম কৰে, গতিকে আমি গৈ পোৱাৰ লগে লগে তাক ফোন কৰিলোঁ। সি যথেষ্টখিনি হেল্প কৰি দিলে বাৰু আমাক। আৰু এইবিলাক আমাৰ লাগেজবিলাক চেকিং কৰি আছে। ৱেইটিং কৰি আছোঁ আৰু আমাৰ প্লেনলৈকে। এয়া হ'ল আমাৰ ফ্লাইটখন আহি গ'ল। আমি এইখন বাছেৰে গ'লোঁ ওচৰলৈকে। এতিয়া আমি উঠিম তাতে। লাগেজবিলাক এক্সট্ৰাকৈ প্লেনত ভৰাইছে। সৰুটো আমাৰ বেগটো পাৰ্পল কালাৰৰ। আমি এতিয়া বহি আছোঁ, সাজু হৈছোঁ আৰু কেতিয়া উৰি যাম। লাহে লাহে ষ্টাৰ্ট দিছে। সেইখন ট্ৰেইন আহি আছিল সেই সময়তে, সেইকাৰণে আমাৰখন অকণমান ঘূৰি, মানে সেইখনক ৰাস্তাটো দি দিলে, অকণমান ঘূৰি ছাইড হৈ ৰৈছিল। সেইখন যোৱাৰ পিছতহে আকৌ আমাৰখন ট্ৰেকত আহিব তাৰমানে। সেইটো কাৰণে অকণমান দেৰি হ'ল। আমাৰ ফ্লাইটখন যদিও 4:10 আছিল, কিন্তু আমি 4:30হে গ'লোঁ। আৰু বতৰটো খুবেই বেয়া আছিল গুৱাহাটীত, সেইখিনি সময়ত বৰষুণ দি আছিল। কিন্তু যি দেখিলোঁ বৰষুণ তাতেই দেখিলোঁ আৰু। মানালী আহি পোৱাৰ পিছত আৰু বৰষুণ দেখা নাই। এয়া আমি গুৱাহাটীৰ পৰা গুৱাহাটী এৰি থৈ আহিলোঁ আৰু। ইমান ধুনীয়া লাগিছে মানে। একদম আকাশৰ ওপৰত, মেঘৰ ওপৰত। আমি দিল্লী পাওঁ হৈছোঁ। দিল্লী সৰু সৰুকৈ ঘৰবিলাক দেখিছোঁ আৰু। প্ৰায় আমাক দিল্লীলৈকে আহি পাওঁতে প্ৰায় 2 ঘণ্টা, আৰু গোটেইখিনি চেক কৰি নামালৈকে 2.5 ঘণ্টাই লাগি গৈছে বাৰু। কিন্তু 2 ঘণ্টাটো পূৰা ফ্লাইটতে 2 ঘণ্টা লাগিছে।
পালোঁ আমি দিল্লী এয়াৰপোৰ্ট, ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। লেণ্ড কৰিলোঁ। লাগিল আৰু চকীত গাড়ীখন। डे में आप सभी का स्वागत है। स्पाइसजेट को एक बार फिर से अपने निर्धारित समय से पहले उड़ान पूरी करने पर गर्व है। अब आप अपने मोबाइल फोन्स का इस्तेमाल कर सकते हैं। दिल्लीলৈকে আহি পোৱা নাছিলোঁ বাৰু, এয়া প্ৰথম দিল্লী পোৱা। अपनी सुरक्षा के लिए कप्तान की सीट बेल्ट साइन बंद करने तक अपनी कुर्सी पर बैठे रहे और कुर्सी पे বেলেগ বেলেগত গৈছোঁ, কিন্তু দিল্লী পোৱা নাছিলোঁ। এয়া আমি ফ্লাইটৰ পৰা নামি চেকিং কৰি ভিতৰলৈকে সোমাই আহিছোঁ এয়াৰপৰ্টৰ। এটা কথা ভাল লাগিছে, ট্ৰেভেলেটৰ আছে, সেইটো কাৰণে মানুহৰ বহুত ইজি হৈছে। আৰু এয়া গোটেই এয়াৰপৰ্টৰ ভিতৰখন বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়াকৈ সজাইছে। তাৰমানে এইবিলাক আমাৰ কালচাৰেল বস্তুৰ লগত ৰিলেটেড। আৰু আমি ৰখি আছোঁ আমাৰ বেগটো কেতিয়া আহি পায়। 2 পাকমান ঘূৰিলে বেগে বিচাৰি নাপালোঁ, তাৰপিছত পালে বাৰু এওঁ কিবাকৈ। তাৰপিছত টেক্সি এখন ল'লোঁ, লৈ উঠি আমি আহি আছোঁ বাছ ষ্টেণ্ডলৈকে। এইখন হৈছে আমাৰ বাছখন, যিখন আমি আগতে বুক কৰি থৈছিলোঁ। এইখনৰ পৰা আমি যাম এতিয়া চিমলালৈকে, ৰাতিটো গৈ থাকিম। এয়া ৰাতিৰ দিল্লী চহৰ। ইয়াৰ পিছত আৰু অকণমান টোপনিয়ে গ'লোঁ। ৰাতিপুৱা চিমলা পালোঁ আহি। এয়া চিমলাৰ পৰিৱেশ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।